হেল্ল' নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ নিশ্চয় ভাল। আৰু মই ঠাণ্ডা এতিয়া বৰ্তমান 7মান বাজিল, মই 6:30 উঠিছিলোঁ। তো এতিয়া যাই আছোঁ গুৱাহাটী। আপোনালোকে টাইটেল আৰু থাম্বনেইল চাই নিশ্চয় গম পাইছে কি হ'ব। আৰু ভিডিঅ'টোত কি হ'ব কি নহ'ব মই এতিয়া কৈ দিব নোৱাৰিম, তো যাই পেলাই গম পাম। ৰাব্বানী মাতছি কি হয় কি নহয় দেখা যাব। তো আপোনালোকে স্কিপ নকৰিব, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। বাকী টুপি চুপি মাৰি একদম ৰেডি আৰু। তো বলক এতিয়া জাষ্ট আহি গ'লোঁ গুৱাহাটীৰ জুৰোড। আৰু এতিয়া জুৰোডত মই ৰখি আছোঁ। ৰাব্বানী ফোন কৰিছোঁ, ৰাব্বানী আহি আছে। ৰাব্বানী মোক অকণমান ৰখি দিব দিছে। তো আহক, আহি পেলাই কি হয় চাম, দেখা যাব। বাকী আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক লাষ্টৰ কেলে। ফাইনেলি বৰ্তমান মই আহি পালোঁ ৰাব্বানীৰ ৰুম। আপোনালোকে দেখিছে এইখিনিতে। আৰু ৰাব্বানী কিবা অলপ বনাই আছে, তো তাৰ কাৰণে যাই আছোঁ। ৰাব্বানী কি কৰি আছে দেখাই আছোঁ। তো বলক। কি কৰি আছ? কফি বনাই আছে। বাকী বস্তুটো কেনেকুৱা পালা? বস্তুটো মানে কি ক'ম ভাই, বহুত 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 বেছি ইউনিক লাগিছে। সঁচা কথা ক'বলৈ গ'লে মই এনেকুৱা দেখা নাই আৰু। আৰু হেৰি চিৰিয়াছলি ভাই, কেনেকৈ বনালা তুমি মানে বস্তুটো? ফাৰ্ষ্ট টাইম কৰিছোঁ এইটো বস্তু। মই মানে আগতে ভাবিছিলোঁ কিবা এটা এনেকুৱা কৰিব পাৰে নেকি, তো ভাবিলোঁ চাওঁ কৰি চাওঁ। প্ৰথম মই ডিম্পুৰ কৰিলোঁ, তাৰপিছত তোমাৰ কৰিলোঁ। মই সেইটো ভিডিঅ'টো চাইছিলোঁ এনেকুৱা। কিন্তু মই ওচৰৰ পৰা চোৱা নাই বস্তুটো। ওচৰৰ পৰা চাই মানে এনেকুৱা লাগিছে যে ভাবা নাছিলোঁ মই এনেকুৱা যি মানে এনেকুৱা ৰূপ যি এটা দিব পাৰিম, মই কেতিয়াও ভাবা নাছিলোঁ। চেষ্টা কৰিছোঁ আৰু। ওজন আছে কিন্তু বস্তুটো ন? ওজন থাকিবই না, এইটো বস্তু তোমাৰ নৰ্মেল প্লাই নহয়। নৰ্মেল প্লাই নহয়। এইটো প্লাই তোমাৰ অলপ দামী প্লাইট হয়, তো সেইটো কাৰণে ওজনটো বেছি হয়। সেইকাৰণে আৰু বহুতে সুধি থাকে এই বস্তুটো গুণা বুলি কৈ থাকে, গুণা। কিন্তু গুণা নহয় একচুৱেলি, এইটো আপোনাৰ সূতা হয়। নৰ্মেল সূতা নহয়, এইটো তোমাৰ কিনিব পায়। এই থিয়েটাৰবিলাকত ইউজ কৰে এইটো বস্তু, এই সূতাটো। থিয়েটাৰৰ কাপোৰ চিলাই তুমি এটা তলত এটা ওপৰত, কিহৰ কাৰণে এইটো মানে এই বস্তুটো মানে টানিবৰ কাৰণে ইয়াত যদি এডাল ছিঙি যায় সেই নহয়তো, কাৰণ বহুত সেই কৰা আছেতো। মানে এটা তলত আছে, এটা ওপৰত আছে গজাটো। ইয়াৰ পৰা মিলাই তাৰমানে মিলাই মানে টানিছা। বাকী এইখিনি অলপ ৰাখি দিলোঁ। এইখিনি ৰাখি দিছোঁ। এইখিনি এইকাৰণে ৰাখি দিলোঁ, তুমি যিহেতু ক'লা ন, সেইকাৰণে মই ৰাখি দিলোঁ। আমি কিবা এটা কৰিব আছিলোঁ, সেইটো কাৰণে ৰাখা হ'ল এইটো। আৰু বহুত বহুত বেছি ভাল লাগিছে সঁচাকৈ ক'বলৈ গ'লে। আমাৰ অসমতো যে এনেকুৱা মানে টেলেণ্ট থকা মানুহ আছে, মই নাই টেলেণ্ট নহয় আচলতে, মই চেষ্টা এটা কৰি চালোঁ। বহুত বহুত মানে বেলেগতকৈ বেলেগ বনাইছে আৰু। মোটামুটি কমপ্লিট হৈ গ'ল এইটো বস্তু। মানে শ্বৰ্ট ফিল্মৰ কাৰণে অকণমান বাকী আছিল, কিবা কিবি কৰাৰ কাৰণে সেইখিনি কমপ্লিট কৰি দিলোঁ। তো অকণমান আছে, তো এইখিনি বোলে ৰাব্বানী কৰিব। চাওঁ, ৰাব্বানীক অকণমান শিকাই দিব বস্তুটো কৰা। বেছি একো টান নহয় বস্তুটো কৰাৰ কাৰণে, টেনশ্যন ল'ব নালাগে, মই আছোঁ, শিকাই দিম। অকণমান আৰু কৰিলোঁ, অকণমান এইটো চপৰ টাইটকৈ ধৰিলোঁ। তুমি যেনেকুৱাকৈ শিকাইছা মোক, মজা, তেনেকুৱাকৈ কৰিলোঁ। পাৰিবা। কিন্তু তুমি কৰি এক্সপাৰ্ট হৈ গ'লা ন বস্তুটো। ফাৰ্ষ্ট টাইম মজা। আৰু ভিউটো চাওক না, একদম মজা ভিউ। মজা। হৈ গ'ল বৰ্তমান। আৰু এইটো ক'ত থয় গম নাপাওঁ বাৰু। এইটো বাকী ৰুমটো দেখাই দিওঁ আৰু। এইটো ৰাব্বানী, ইয়াত তোমাৰ কি হয়? এডিটিং। মানে ৰাব্বানী ইয়াতে এডিটিং কৰে, মানে ডাবিং চাবিং ইয়াতে ন? বাকী ৰুমটো অলপমান উল্টা পাল্টা হৈছে, এইটো ইগন'ৰ কৰি দিয়ক। বাকী চাওক, মজাকৈ একদম হেৰি কৰি থৈ দিছে। বাকী এইটো বস্তু তোমাৰ ইয়াতে চাৰ্জ হ'ব, কিন্তু তোমাৰ যিটো ফটো ইয়াতে মজা হ'ব কিন্তু। মই ইয়াতে নাথাকোঁ একচুৱেলি, এইটো মোৰ গোটেই কামবোৰ হয়। শ্বুটিং, এডিটিং, ডাবিং, তাৰপৰা কেমি শ্ব' এটা খুলি আছোঁ নতুন। সেইটো
সেইটো কাৰণে কিবা কিবি মানে ডিছকাছ হয় কামবোৰ লাহে দেখা পাই থাকে ৰুমটোৱে ন দেখা পাই থাকে মধুস্মিতা দাসৰ মাহঁতৰ ভিডিঅ'ত দেখাই পাই থাকে তো মই আকৌ দেখালোঁ অলপমান নাই সাধাৰণতে মাজে মাজে হেৰি হয় তোমাৰ অঁ অঁ চাওক কাম কৰিব লগা হ'লে অঁ ৰ'বা তো মই আকৌ দেখালোঁ বৰ্তমান যাই আছোঁ অলপমান বেলেগ জেগাত যাই আছোঁ যাই আছোঁ এতিয়া আমি কিবা এটা খাওঁ বিৰিয়ানী খাওঁ না চলি যাব ছাপোৰ্ট কৰে টেনশ্যন নাই সিহঁতে ছাপোৰ্ট কৰে গতিকে যাই আছোঁ বিৰিয়ানী খাই পেলাই কি হয় দেখাব যাব চাই থাকক ভিডিঅ'টো লাষ্টত গ'লে আৰু যদি কাৰোবাক এনেকুৱাকৈ লাগে তেতিয়াহ'লে আপোনালোকে কণ্টেক্ট কৰিব পাৰে ইনষ্টাগ্ৰাম আই ডিটো দিছোঁ তাতে মেছেজ কৰিব মই দি দিম টেনশ্যন নাই আৰু এতিয়া যাই আছোঁ মানে কিবা এটা খাওঁ আৰু পেট পূজা মেইন গতিকে চাই থাকক লাষ্টত গ'লে আমি যাই আছোঁ পেট পূজাৰ কাৰণে আৰু পেট পূজা কৰি মই যাম বেলতলা চাৰিআলি আৰু ৰাব্বানী যাব কামত তো লাষ্টত গ'লে চাই থাকক আছোঁ মই ভাই এতিয়া বৰ্তমান খানা আহি পোৱা নাই বাৰু খানা আহি আছে আৰু খানাটো আহিব সোনকালে আহিছোঁ এইটো কি আছিল বিৰিয়ানী ন বিৰিয়ানী তো বিৰিয়ানীটো খাম খাই পেলাই মই যাব লাগিব ঘৰত মোৰ কাম আছে বিৰিয়ানীটো খাই একদম মজা আৰু কেনেকুৱা লাগছে একদম লাই লাই আপোনালোকৰ আহিব এতিয়া ভাই ভাই আখৰ বুলি আছে একদম মজা মজা বনাই একদম পূজা হৈ গ'ল এইখনত আহিব পাৰে ভাই ভাই আখল বুলি আছে মজা খানা বনাই একদম ফাইনেলকৈ খাই মজা লাগছে বাকী তোমাক লগ পাই একদম বহুত ভাল লাগিল আৰু আগতে যিহেতু মই লগ পাই পোৱা নাছিলোঁ সেইকাৰণে মোৰ লগ পাই খুব ভাল লাগিল আৰু তোমাৰ কেনেকুৱা লাগিল অলপমান বেয়া নাপাব কোনোবা একো ফটোবিলাক বেয়া নাপাব আৰু যি কি নহওক বাকী ভাল লাগে বাকী যি নহওক মই তোমাৰ ভাল লাগিল মানে তোমাক লগ পাই বাকী তোমাৰ কেনেকুৱা ভাল লাগিছে লাগিছে মোৰ বহুত বেছি ভাল লাগিছে ইমান ধুনীয়াকৈ আৰ্ট কৰিছা গজাল দি পেলাই মোৰ কাৰণে বহুত বেছি ডাঙৰ কথা নাই নাই মানে ইমান ধুনীয়াকৈ আমাক শ্বৰ্ট ফিল্ম দি থাকে তো মই ভাবিলোঁ কি এনেকুৱা যদি মই এটা গিফ্ট কৰি দিওঁ মনৰ এটা শান্তি পোৱা যায় তো খুব বেছি ভাল লাগিল দি পেলাই বস্তুটো একো মোৰ কষ্ট হোৱা নাই দেই মই জাষ্ট এটা হেৰিয়ে বাকী লাষ্টত কিবা এটা কৈ দিয়া আৰু আমি আহিলোঁ ইয়াতে বিৰিয়ানী খালোঁ অকণমান এতিয়া তোমাক ব্লগ কৰি দিওঁ আপোনালোকে চেক কৰিব ছাপৰ্ট কৰক বাকী লাষ্টত লৈ আগুৱাই যাব পাৰোঁ ঠিক আছে থেংক ইউ গাইজ আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি বেয়া লাগে ডিছলাইক মাৰি দিব টেনশ্যন ল'ব নালাগে ডিছলাইক মাৰি দিব বেয়া নাপাব এতিয়া মই যাই আছোঁ জু ৰোড ফালে মোৰ জু ৰোড ফালে তাত মোক থৈ পেলাই তুমি কিবা কাম আছে নেকি কিবা কাম আছে বোলে তো কামত যাব বাকী ভিডিঅ'টো কেনেকুৱা লাগিল কৈ দিব আৰু বাকী কিবা লাষ্টত কিবা ক'বা নেকি লাষ্টত আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু লগতে মৰম ছাপোৰ্ট কৰক আৰু মানে কি নতুনকৈ মই ডাইৰেক্ট সেই মানে নৰ্মেল আৰ্ট চাৰ্টৰ কাৰণে নহয় মই ইউনিক আৰ্ট যিমান পাৰোঁ ইউনিক আৰ্ট চেষ্টা কৰিম সদায় আৰু যদি আপোনালোকৰ এনেকুৱা কিবা কনচেপ্ট আছে মোক কৈ দিব নিশ্চয় মই বনাব চেষ্টা কৰিম কিহত বনাব পাৰিম সেইটো আপোনালোকে জনালে সদায় ইউনিক হ'লে সদায় ভাল হয় বস্তুটো তেতিয়া তুমি আইডিয়া পাবা এটা আইডিয়া চবৰেতো হেৰি ব্ৰেইনটো একে নহয় ন মই যিমান পাৰোঁ চেষ্টা কৰিম আপোনালোকৰ যদি এনেকুৱা কিবা কনচেপ্ট থাকে মোক মেছেজ কৰি কৈ দিব তেতিয়া মই চেষ্টা কৰিম বনাবৰ কাৰণে বাকী লাষ্টত বাই 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 তো ৰাব্বানী গুচি গ'ল মোক কৈ পেলাই ৰাব্বানী কিবা কাম আছে তো কাম সেইটো কৰি পেলাই কিবা কৰে নাজানো এতিয়া মই যাম বেলতলা চাৰিআলি কিবা কিবি কাম আছে সিহঁতে কাম কৰি পেলাই মই ঘৰত যাম আপোনাক